নমস্কাৰ, মই কৰবী। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৱশেষত বিহুৰ সেই অন্তিম মুহূৰ্তটো আহি পৰিল। নাম প্ৰসংগৰ মাজতে গুৰুজনাই দেখুৱাই থৈ যোৱা নিয়ম অনুসৰি সকলোৱে একেলগে মেজিৰ জুইকুৰা আজি জ্বলাব লৈছে। আৰু এয়া দেখিছেনে, সকলো ৰাইজ আছে, সেৱা প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে মংগল হয়। কৃষ্ণ কৃষ্ণ। আৰু এই মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ শান্তি আৰু পৰিসীম সমৃদ্ধিৰ মধুৰ বাৰ্তা। কৃষ্ণ প্ৰভু কৃষ্ণ। এয়া মেজিৰ জুই জ্বলাইছে। মেজি ভাগ জ্বলোৱা হৈ গ'ল। হৰি ৰাম কৃষ্ণ কৃষ্ণ। কি তাপ, বেলেগ তাপ। হৰি ৰাম। এয়া আমাৰ মান্যতা আছে, নৰা এয়া নহয় নি তামোল গছত বান্ধিলে বা পাণ গছত বান্ধিলে গছজোপা খুব সোনকালে ডাঙৰ হয়, গছজোপা ফল ভাল হয়। সেইকাৰণে সকলো মানুহে এইবিলাক নৰা হাতত লৈ লৈছে গছত বান্ধিবলৈ। আঘাত পলকতে শেষ।